Hello everyone, welcome back to next episode. আজিৰ এপিসোডত মই কিছুমান ৱৰ্ড শিকাম উদাহৰণৰ সৈতে যি ৱৰ্ডবোৰ ইংৰাজী ভাষাত সচৰাচৰ ব্যৱহাৰ হয় আৰু এই ৱৰ্ডবোৰ কেনেকৈ সেন্টেন্সত ব্যৱহাৰ কৰিব লাগে এই বিষয়ে কথা পাতিম। বন্ধুসকল বলক ক্লাছলৈ আগবাঢ়ো। বন্ধুসকল প্ৰথমত মই কথা পাতিম আইদাৰ আৰু নাইদাৰ সেন্টেন্সত কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু কেনেকুৱা ক্ষেত্ৰত এই ৱৰ্ডবোৰ সেন্টেন্সত ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে যদি কোনো এটা কাম দুজনক কৰিবলৈ কোৱা হয় আৰু দুজনৰ ভিতৰত যিকোনো এজনেৰে কামটো সম্পূৰ্ণ কৰা হয় এনে ক্ষেত্ৰত আমি আইদাৰ ব্যৱহাৰ কৰিব পাৰোঁ। ফৰ এক্সাম্পল, আইদাৰ ৰাজু or ৰিজু will do it. হয়তো ৰাজুৱে নাইবা ৰিজুৱে এইটো কৰিব। কেতিয়াবা আমি কোনো এজন মানুহক দুটা কামৰ ওপৰত নিৰ্ভৰ কৰি যিকোনো এটা কাম কৰি আছে বুলি বুজোৱাৰ ক্ষেত্ৰত আমি আইদাৰ ব্যৱহাৰ কৰিব পাৰোঁ। ফৰ এক্সাম্পল, আইদাৰ হি ইজ ৰাইটিং অৰ ৰিডিং। হয়তো তেওঁ লিখি আছে নাইবা পঢ়ি আছে। কেতিয়াবা আমি দুজনৰ মাজত এজনক বুজোৱাৰ ক্ষেত্ৰত আইদাৰ ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, either team A or team B will win the match. হয়তো এ দল অথবা বি দলটোৱে খেলখনত জয়ী হ'ব। মনত ৰাখিব বন্ধুসকল, আইদাৰ থকা সেন্টেন্সত প্ৰায় ক্ষেত্ৰতে অৰ থাকিব। এতিয়া আমি কথা পাতিম নাইদাৰ। সাধাৰণতে দুয়োফালে নিম্ন থকাৰ ক্ষেত্ৰত আমি নাইদাৰ ব্যৱহাৰ কৰিব পাৰোঁ। ফৰ এক্সাম্পল, হি ইজ নাইদাৰ ইণ্টেলিজেণ্ট নৰ হাৰ্ড ৱৰ্কিং। তেওঁ বুদ্ধিয়কো নহয় পৰিশ্ৰমীও নহয়। কেতিয়াবা আমি কিবা বেলেগ ক্ষেত্ৰতো নাইদাৰ ব্যৱহাৰ কৰিব পাৰোঁ। ফৰ এক্সাম্পল, neither I shall go to Delhi nor to Kolkata, I will go to Guwahati. নাইদাৰ থকা প্ৰায় সেন্টেন্সত নৰ হয়। এতিয়া আমি কথা পাতিম টু আৰু ছ কেনেকৈ ক'ত ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে নিগেটিভ অৰ্থ বুজোৱাৰ ক্ষেত্ৰত আমি টু ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, ইট ইজ টু হট টুডে। আজি বৰ গৰম। ইট ইজ টু মাছ। এইটো খুবই বেছি। এনেকুৱা বেছি যদি আৰু কিবা কম হ'লহেঁতেন তেনেহ'লে ভাল হ'লহেঁতেন। এনে ক্ষেত্ৰতো আমি টু ব্যৱহাৰ কৰোঁ। এতিয়া আমি কথা পাতিম ছ। সাধাৰণতে পজিটিভ চেঞ্জ বুজোৱাৰ ক্ষেত্ৰত আমি ছ ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, ইয়ৰ বেড ইজ ছ কমফৰ্টেবল। আপোনাৰ বেডখন আপোনাৰ বিচনাখন খুব আৰামদায়ক। ইউ আৰ ছ বিউটিফুল। আপুনি বৰ ধুনীয়া। এতিয়া আমি কথা পাতিম ষ্টিল আৰু য়েট। কেতিয়াবা ষ্টিল আৰু য়েট এই দুখন ৱৰ্ড একেই অৰ্থ হয়, কেতিয়াবা বেলেগ বেলেগো হয়, কেতিয়াবা আৰু বিপৰীত অৰ্থৰ নিচিনাও বুজায়। ফৰ এক্সাম্পল, ইউ আৰ ষ্টিল হিয়াৰ। তুমি এতিয়াও ইয়াতেই আছা। দি বাছ হেজ নট এৰাইভড য়েট। বাছখন এতিয়াও আহি পোৱা নাই। হি ইজ ষ্টিল ৱৰ্কিং এট গুৱাহাটী। তেওঁ এতিয়াও গুৱাহাটীত কাম কৰি আছে। ডাজ নট হি ন' ইউ য়েট। তেওঁ তোমাক এতিয়াও নাজানে নেকি। বিপৰীত অৰ্থত ব্যৱহাৰ হোৱা উদাহৰণ হ'ল, বিৰাট কোহলি ইজ ষ্টিল বেটিং। বিৰাট কোহলি এতিয়াও বেটিং কৰি আছে। এম এছ ধোনী ইজ য়েট টু বেট। এম এছ ধোনী বেট কৰিবলৈ বাকী আছে। এতিয়া আমি কথা পাতিম এমাং আৰু বিটুইন। ক'ত আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে। এমাং সাধাৰণতে দুজনতকৈ বেছিৰ মাজত বুজাবলৈ ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল, ৰাণা ইজ দ্য মষ্ট ইণ্টেলিজেণ্ট এমাং দ্য বয়জ অফ হিজ ক্লাছ। তেওঁৰ শ্ৰেণীৰ ল'ৰাবোৰৰ মাজত ৰাণা হৈছে আটাইতকৈ বুদ্ধিয়ক। ডিষ্ট্ৰিবিউট দি মেংগোজ এমাং দ্য বয়জ। ল'ৰাবোৰৰ মাজত আমবোৰ ভগাই দিয়ে। এতিয়া কথা পাতিম বিটুইন। সাধাৰণতে দুজনৰ মাজত বুজাবলৈ ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল, ডিভাইড 10 rupees between চিংকি এণ্ড মিংকি ইকুৱেলি। চিংকি আৰু মিংকিৰ মাজত 10 টকা সমানে ভগাই দিয়া। হু ইজ মোৰ বিউটিফুল বিটুইন ৰীনা এণ্ড টিনা। ৰীনা আৰু টিনাৰ মাজত কোনে বেছি ধুনীয়া। বন্ধুসকল আজিৰ এপিছডটো ইমানেই শেষ কৰিব বিচাৰিছোঁ। ভিডিঅ'বোৰ বাৰে বাৰে চাওক আৰু ইংৰাজী ভাষাটো বৃদ্ধি কৰক। আকৌ আহি আছোঁ নতুন এখন টপিকৰ ওপৰত ভিডিঅ' বনাই লৈ। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'বোৰ বাৰ বাৰ চাই থাকক। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক।